নমস্কাৰ মনৰ বতৰলৈ পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই ব্ৰেকগ্ৰাউণ্ডটো দেখি চাগে ভাবিছে আজি অলপ বেলেগ ঠাইৰ পৰা কৰিছোঁ। হয়, নিশ্চয় আজি আপোনালোকে ঠিকেই ভাবিছে। মই আজি মোৰ অফিচৰ পৰা মানে নাৰ্ছিং স্কুলৰ পৰাই কৰিছোঁ। মই য'ত কৰি আছোঁ বৰ্তমান। আজি 12 মাৰ্চ ছেটাৰডে, মোৰ দাদাৰ জন্মদিন। এই ভিডিঅ'টোৰ জৰিয়তে দাদালৈ বহুত জন্মদিনৰ শুভেচ্ছা। সি আৰু আগুৱাই যাওক আৰু তাৰ স্বাস্থ্য ভালে থাকক, সদায় ভগৱানৰ ওচৰত তেনেকৈ প্ৰাৰ্থনা কৰোঁ। গতিকে আজি বিশেষ আচলতে আজি মই ভিডিঅ'টো ইয়াৰ পৰা এইকাৰণে কৰিলোঁ কাৰণ আজি ষ্টুডেণ্টবোৰ প্ৰেক্টিকেলৰ কাৰণে গৈছে, ছেটাৰডে হয় আৰু তাতে সিহঁতৰ ক্লিনিকেল ডিউটি হৈ আছে। আমাৰ কাষৰ বিল্ডিংটো, এইফালৰ বিল্ডিংটোত পানী মটৰটো চলাইছে। চ' আপোনালোকে মাতটো ভালকৈ শুনা নাপাব। মই এইখিনি বাৰু ভইচ অভাৰ কৰিলোঁ। মই বেলেগ এখন টেবুললৈ আহি গ'লোঁ। আচলতে কি হয়, আমাৰ বিল্ডিংটোৰ কাষতে এটা বিল্ডিং বনাই আছে আৰু মিস্ত্ৰীৰ কাম কৰি আছে। তাত যেতিয়া পানী মটৰটো চলাই নহয়, এনেকুৱা শব্দ হয় নহয়, মাথা বিষ খাই যায় তো মই সেইটো ৰুমৰ পৰা গুচি আহিলোঁ আৰু সেইখিনি মই ভইচ অভাৰ কৰি দিম। এইখন ভাগ্যশ্ৰীৰ টেবুল, তাই নাথাকোঁতে বহি লৈছোঁ আৰু এনেই বা চান্স পাওঁ নে নাপাওঁ। তো আজি বিশেষ কি, সন্ধিয়া সময়ত আমি গোটেইবোৰ লগ হ'ম। বাহঁত, মইতো মাহঁতৰ ঘৰত যাম। বা আৰু ইফালে দাদাহঁত আহি পালেই চাগে। ভাটিবেলা কেকটো কাটিম, মই কেকটো গিফ্ট দিম দাদাক। চিম্পলকৈ বনাব দিছোঁ। আৰু আচলতে আজি চাহ তাহ খোৱাহে হ'ব। অহাকালি ছানডে 13 মাৰ্চত দাদাই ভাত খাবলৈ মাতিছে সকলোকে, পৰিয়ালৰ সকলোৰে লগত এসাঁজ খোৱা হ'ব। আৰু সি বিচাৰিও আছিলে বহুত দিনৰ পৰা এনেকৈ লগ হ'বলৈ। তো মই ব্লগটো কণ্টিনিউ কৰি যাম, দেখাই যাম আপোনালোকক ভিডিঅ'টোত যে অলপকৈ আৰু চাই থাকিব। আৰু ইয়াত বেছি সময় নকৰোঁ বাৰু, কাৰণ ব্যস্ত হৈ থকা যায় ন, মোৰ সেইটো কাম আছে। তো আগলৈ চাই থাকিব। কি আছা তুমি? আৰু আজি কেনেকৈ লগ পালা? অকে হ'ব। এয়া মায়ে প্ৰসাদৰ যোগাৰ কৰিছে। এয়া এইখিনিত ফ্ৰুটছখিনি আছে, দিব আৰু অকণমান দেৰিকৈ। ইয়াৰ ফুলখিনিও অকণমান দেখাই দিওঁ। এয়া এইটো আমাৰ নামঘৰ, আৰু নামঘৰটোৰ কাষতে মায়ে প্ৰসাদৰ যোগাৰ কৰিছে। অলপ দেৰিকৈ প্ৰসাদখিনি দিব। এয়া কলপাত ৰেডি কৰি থৈ দিছে, ঘৰৰ কলপাত। এয়া বজাৰ কৰাৰ মেইন মানুহজন এইজনে। মই বজাৰ ডিপাৰ্টমেণ্টটো ফুল্লি মোৰ তাতে আছে। গতিকে আজি মই 3-4 বাৰ বজাৰ গ'লোঁ। আৰু বজাৰ কৰি আমি যি কেঁচা সামগ্ৰীবোৰ আমি তাত যি লাগে কেইবাৰ গ'লি বজাৰ? 3 বা 4 বাৰ হ'ল মোৰ। মিঠাইৰ সৈতে 4 বাৰ। তো আকৌ আমাৰ ব্লগাৰ বাইদেউজনী গালিবৰ কাৰণেও মই গ'লোঁ এবাৰ। তো তেতিয়া সেই একেলগে হৈ গ'ল। তাৰপিছত আমি ছাগলী এটা ডাঙৰ ছাগলী আকৌ 10 কেজিমান হ'ব, তাৰে আমি 4 কেজি একেবাৰে স্পেচিয়েল অৰ্ডাৰ দিছোঁ। আচ্ছা, কালিৰ কাৰণে এইটো আমি কালি দেখা পাম ন? আপোনালোকে দেখাব। এয়া এইফালে গান চলি আছে। আৰু এয়া হৈছে আমাৰ কিটচেনত ৰেডি কৰি আছে। এয়া বাৰ্থডে কেক কাটাৰ পিছত যিখিনি আমি ঘৰুৱা মানুহখিনি আৰু সেইখিনিৰ লগতে আমি একেলগে অলপ ফূৰ্তি কৰিম, খাম। এয়া স্পেচিয়েল পায়স বনাইছে বৌয়ে। সিহঁত গুৱাহাটীৰ পৰা আহি পালে 11টামান বজাত। মই অকণমান দেখাই দিছোঁ। মই পায়সটো কিন্তু আজিলৈকে ভালকৈ নহয়, মই বনায়ে পোৱা নাই। এয়া বৌৰ পায়সখিনি বহুত ধুনীয়া হয়। আজি পায়স হ'ব, আকৌ মায়ে প্ৰসাদ দিছে। এয়া হ'ব, এইখিনি আপোনালোকক সজাই মেলি দেখুৱাম, ঠিক আছে?
লগ পাই আছোঁ চাই থাকিব আমাৰ ভাইটি হিমাংশু আৰু আহি গ'ল কেক ভাল লাগিলে ধন্যবাদ হিমাংশু আৰু কেক খাই মেলিহে যাবা দেই থেংক ইউ আনি দিয়াৰ কাৰণে অঁ এয়া এয়া এই ইহঁতকেইটা মানে পাগলা হৈ গৈছে ইহঁতে একচনে কেক অহাৰ লগে লগে অঁ আচ্ছা তোমালোকে তোমাৰ দেউতাক আৰু তুমি মামাক জগোৱা ড্ৰেছ কৰিব দিয়া শুই আছে এয়া আমাৰ কেক আনা আন এজন সদস্য এতিয়া আমি কেকটো খুলিম ৰ'ব হা মই কেকটো খুলি আছোঁ এতিয়া কেকটো খুলিম পিংকিবাক দিছিলোঁ অৰ্ডাৰ এইটো হৈছে আমাৰ কেকটো মই দেখাই আছোঁ এইটো অকণমান ফ্ৰণ্টৰ পৰা এনেকৈ হেৰি কৰি দিওঁ ওপৰৰ পৰা কৰি দিয়া পিছত মকালত দেখাম তাৰপিছতে বহুত ধুনীয়া লাগিছে থেংক ইউ পিংকি বা মই কোৱাৰ নিচিনাকৈ বনাই দিয়াৰ বাবে থেংক ইউ বাট মই ইয়াৰ টেষ্টটো খাই মেলিহে জনাম তোমাক বিৰাট ধুনীয়া লাগিছে কালাৰটো সৈতে হেপী বাৰ্থডে দুল দাদা যেতিয়া দাদাই কাটিব তেতিয়া আৰু ভিডিঅ' কৰিম এতিয়া আপোনালোকে চাই থাকক আগলৈ চাই থাকিব এয়া এয়া হৈছে মামীয়েকৰ লগত আমাৰ বাহী মাইনা হাই কৈ দিয়া বাই বাই কৈ দিয়া অ ভো ভো আহ 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 ভো আহ আইয়া গ'লে বাবা আহ আহ কৈ দিয়া অচৰা এয়া মামীয়েকৰ কোচত বাহী মাইনা বহুত মৰম লাগিছে কিন্তু এতিয়া মই দাদাক নেদেখাওঁ বাৰু সি একেবাৰে ৰেডি হৈ লওক তাৰপিছত দেখাই আছোঁ বাবা মজা হৈছে আমি কোনফালে যাম অঁ দেখাই দিছে দেই এবাৰ এবাৰ চাই দিয়া হ'লে হাঁহি দিয়া এবাৰ ধুনীয়াকৈ হাঁহি দিয়া ইয়াত দিয়া ভিডিঅ'টোত চাই দিয়া আমি কোনফালে যাম মানা কোনফালে যাম আমি এইয়া হাঁহি দিয়া বেবে হাঁহি দিয়া আকৌ এবাৰ হাঁহি দিয়া আৰু এবাৰ হাঁহি দিয়া ঐ কি খেলি আছা
এতিয়া এইটো হ'ল আৰু দেই এইটো আমি ইমু বলা যাওঁগৈ তেনেকে নাখায় আহক 13 মাৰ্চৰ দুপৰীয়া কি হ'ল অকণ দেখাই যাওঁ এয়া আৰম্ভ কৰিছোঁ ষ্টাৰ্টাৰৰ পৰা চিকেন ড্ৰাই ফ্ৰাইৰ লগত চাটনি এয়া ঘৰুৱা মানুহখিনিৰ সৈতে বাচ্চা পাৰ্টিও বহি গৈছে একেলগে প্ৰায় 12:30 বাজিছে আৰু আচলতে ৰাতিপুৱা ভাগতেই কাৰিকৰ দাদা এজনৰ সৈতে মানে তেওঁ গোটেইখিনি প্ৰিপেয়াৰ কৰি থৈ গৈছে আৰু আমি জাষ্ট খাবহে লাগে আৰু এনজয় কৰি মেলি ঘৰুৱা মানুহখিনিয়ে মাতা হৈছে ভিন্দুহঁতৰ ফেমিলি ডাঙৰ দাদা আৰু মাজু দাদা তেখেতসকল আহিছে আৰু আমাৰো আচলতে দুপৰীয়া এটা নিমন্ত্ৰণ আছিলে অন্নপ্ৰসন্ন যাব লগা হ'ল গতিকে লাঞ্চটো অলপ ষ্টাৰ্টাৰখিনি খাই পেলাই আমিও তাৰ পৰা আহিলোঁগৈ এপাক এয়া ডাঙৰ দাহঁত আহি পাইছে ডাঙৰ দা বৌ এয়া ডাঙৰ দা ভিন্দুৰ আৰু বৌ আৰু পুতু আৰু অলপ দবাব পাৰিলে হয় ন মোক বৰ ভাল লাগিছে দেই কালাৰটোৱে খাই কেনেকুৱা লাগিছে আৰু এয়া মাজু দাৰ বৌ আৰু ল'ৰাটো বাবু আজি ল'ৰাবোৰে চব গ্ৰীণ হৈ আহিছে কৈ মাতি নহয় পিছে এইটো মিলিহে গৈছে সেইকাৰণে অকণমান কৈ দিলোঁ এতিয়া আহক লাঞ্চত কি কি আছে অলপ এইটো হৈছে চিকেন ড্ৰাই ফ্ৰাই আৰু বাকীখিনি ক'ত আছে এয়া হৈছে প্লেইন ৰাইচ প্লেইন ভাত যিটো আমাৰ বহুত ইম্পৰ্টেণ্ট হয় নহয় জানো আৰু লগত আছে মটন আৰু মটনটো আগতীয়াকৈ অৰ্ডাৰ দি পেলাই অনা হৈছিলে আৰু দাদাই ধুনীয়াকৈ বনাইছে লগতে নেমু এতিয়া গৰমৰ দিন নেমুটো দৰকাৰ হ'বই আৰু লগতে আছে চালাড বৰ বেছি বনোৱা নাই কিন্তু একচুৱেলি যিমান বেছি বনালে বস্তুবোৰ খাবলৈ ভালকৈ নোৱাৰে
চ' ভাবিছে দাদাই চিম্পলকৈ এইখিনি বনাওঁ আৰু লাঞ্চটো ভালকৈ মানুহবোৰক খুৱাই দিওঁ আৰু তেনেকৈ বনোৱা হ'ল আৰু এয়া বাচ্ছা পাৰ্টি পূৰা এনজয় কৰিছে সিহঁতে লগ বন্ধুবোৰ পাইছে এয়া ভিনদেউৰ ডাঙৰ দাদাকৰ ল'ৰা পুতু আৰু লগতে আমাৰ কেশৱদাৰ মানে মোৰ জেঠাই ল'ৰা কেশৱদাৰ বৌ আৰু ল'ৰা ছোৱালীও আহিছিল আপোনালোকে আগলৈ চাই যাব দেখি যাব আৰু লগতে এয়া আছিল মোৰ ককাক আইতাক মোৰ শহুৰ আৰু শাহু চাই থাকক আগলৈ আইতাক দেখাই দিয়া কৈয়ে আছোঁ এয়া লাঞ্চ শেষ হোৱাৰ পিছত বাচ্ছা পাৰ্টি অলপ ফূৰ্তি কৰিলে এয়া বাঢ়ি মাইনা তাইও মানে বায়েকহঁতৰ নাচ দেখি পেলাই ৰ'বই পৰা নাই এয়া মোৰ দাদাৰ ছোৱালী মোৰ দাদাৰ বন্ধুৰ ছোৱালী আৰু লগতে মোৰ কেশৱদা মানে জেঠাই ল'ৰাৰ ছোৱালী নাচি আছিলে অলপ ফূৰ্তি কৰিলে তেনেকৈ দিনটো পাৰ হ'ল আৰু ময়ো লাঞ্চটো কৰি পেলাই যিটো মই অন্নপ্ৰাশনৰ কথা কৈছিলে তাৰপৰা মই আহিলোঁ আহি পেলাই অলপ ভিডিঅ' ক্লিপ কৰিলোঁ কাৰণ এইখিনি আমাৰ হৈছে এনেকুৱা কিছুমান মুমেণ্টছ আমি ভিডিঅ'ত কেপচাৰ কৰি থ'লে বেছি ভাল হয় তেতিয়া আমি মুমেণ্টবোৰ এনজয় কৰিব পাৰোঁ নহয়নে এয়া দাদা বৌহঁত যাব ওলাইছে মানে মই জেঠাইৰ ল'ৰা তেওঁলোক যাবলৈ ওলাইছে বৌ আৰু তাই ভাবিলোঁ অকণমান সৰু সুৰা ভিডিঅ'টো কৰি দি থৈ গৈছোঁ যোৱা সময়ত তো এনেকৈয়ে আমাৰ দিনটো পাৰ হ'ল ভাল লাগিলে এনজয় কৰিলোঁ বহুত কথা পাতিলোঁ তেনেকৈ পাৰ হ'ল আৰু আগলৈও চাই থাকিব এনেকুৱা কিছুমান মমেণ্টছ লৈ পেলাই মই আহি থাকিম তে আজিলৈ আহিছোঁ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব